মুখ্যতঃ অসম পুলিচৰ আপোনালোকে জানে যে আমি 1 লাখ যুৱকক এটা চাকৰি দিয়াৰ আমাৰ হাতত সংকল্প আছে। তাৰ পৰিপ্ৰেক্ষিতত অসম পুলিচত ভেকেন্সি কিমান আছে আৰু আমি কি ধৰণে এই ভেকেন্সিবিলাক সোনকালে পূৰণ কৰিব পাৰোঁ। থানা আমাক নতুন কিমান থানা লাগে, থানাত আমাৰ ট্ৰেংক আছে নে নাই, কনিষ্টবলসকলক অত্যাধিক ডিউটি নকৰি এটা যাতে নিজৰ শৰীৰৰ প্ৰতি যত্ন ল'ব পৰাকৈ ডিউটি কৰে, থানাবিলাকত যাতে দুজন পুলিচৰ ষ্টেপ থাকে, দিনত কৰা কাম কৰা মানুহজনে যাতে ৰাতি কৰিব নালাগে, আৰক্ষীৰ যাতে গোটেই ট্ৰান্সফাৰ পষ্টিং মেধা আৰু মেৰিটৰ ওপৰত হয়। খুব বেছি মুখ্যমন্ত্ৰীয়ে হওক আমিয়ে হওক ইণ্টাৰফেয়াৰ নকৰাকৈ পুলিচ হেডকোৱাৰ্টাৰৰ পৰা যাতে অলপ মেৰিটৰ ওপৰত হয়, সকলোৱে সকলো জেগাত থকাৰ সুবিধা পায়। এই ধৰণৰ কিছু কথা আমি আজি আলোচনা কৰিছোঁ, কিন্তু আজি আমি প্ৰাৰম্ভিক আলোচনা, এই আলোচনাটো আৰু আগলৈকে আগুৱাই যাব। তাৰপিছত আপোনালোকক জনাবলগীয়া দিন এটা যেতিয়া আহি পৰিব তেতিয়া মই আপোনালোকক জনাম। আপোনালোকে কৰবাত যদি কিবা চিণ্ডিকেট দেখে কিবা দেখে ডিজিপি মহোদয়ক জনাব আৰু তাৰপিছত আপোনালোকে দেখিব যে ডেফিনেটলি তাত একশ্যনো হৈছে। আৰু কৰিবলগীয়া বহুত কাম বাকী আছে। গৰুৰ ওপৰত কৰিবলগীয়া বহুত আছে। আপোনালোকে অলপ যোৱাকালি এটা দুটা দেখিছে, আৰু খবৰ কিছু ডিজিপি আৰু স্পেচিয়েল ডিজিপিৰ লগত থাকিব। লাহে লাহে আপোনালোকে দেখা পাব যে বহুত খবৰ এই দিশত ওলাই থাকিব। অহাকালি মোৰ 4টা বজাত সাংবাদিক মেল আছে, তাতে মই এইটো ক্ষেত্ৰত কিছু কথা কম। পাঁচ বছৰত আপোনালোকে অসম আৰক্ষীত মৌলিক পৰিৱৰ্তন দেখিব। ফাণ্ডামেণ্টেল চেঞ্জ বুলি যাক কয়। লাহে লাহে আপোনালোকে চাওক, আজিৰ দিনটোত কি নাই আমি জানো, কেনেকে কৰিব পাৰি তাৰ বিষয়ে ডিজিপিক মই দায়িত্ব দিছোঁ যে আপুনি অফিচাৰসকলৰ লগত আলোচনা কৰি কেনেকে কি কৰিব পাৰে কৰক। ৰাজনৈতিক সদিচ্ছা আছে, বাহ্য মানে বিত্তীয় সদিচ্ছাও থাকিব, পলিটিকেল উইল আৰু ফাইনেন্সিয়েল এম্পাৱাৰমেণ্ট দুইটাই থাকিব। বাকীখিনি পুলিচে নিজৰ বিশেষকৈ পুলিচ হেডকোৱাৰ্টাৰে কামখিনি কৰিব লাগিব। এতিয়া মোৰ চৰকাৰৰ দিনত ট্ৰেন্সফাৰ পষ্টিং পুলিচ হেডকোৱাৰ্টাৰে কৰিব অন বেচিছ অফ চাৰ্টেন ক্ৰাইটেৰিয়া। মোৰ কাৰণে চবেই SP, মোৰ কাৰণে চবেই DSP। যাৰ পৰা পুলিচে ভাল কাম পায় সেইটো তেওঁলোকে ঠিক কৰি তেওঁলোকে লৈ আহিব, আমি কৰিম। আমাৰ মন্ত্ৰী MLAৰ কাম আছে এইবাৰ অৰুণোদয়, চাকৰি, ৰাস্তা ঘাট বনোৱা। পুলিচত চকু দিবৰ কাৰণে আমাৰ কোনো মন্ত্ৰী MLAৰ হাতত সময়ে নাই। এই কামটো পুলিচৰ নিজৰ কাম নিজে কৰিব লাগিব। ধন্যবাদ।